আপোনালোকলৈ আজি মই ছজনা ফুলৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ফুলখিনি যাতে নষ্ট নহয় সেইবাবে মই গছৰ তলত এখন ত্ৰিপাল পাৰি দিছোঁ। ত্ৰিপালখনৰ ওপৰতে গোটেই ছজনা ফুলখিনি সৰি পৰিছে। এতিয়া মোৰ বুটলিবলৈও সহজ হৈছে নহয় জানো। এতিয়া গোটেই ফুলখিনি মই থালিখনত বুটলি ল'লোঁ। ফাগুনৰ মাহ যে খুব বতাহ বলিছে আৰু ফুলবোৰ বৰকৈ সৰিছে। ফুলখিনি এনেকৈ সৰিলে নষ্ট হ'লে মোৰ মনটো বৰ বেয়া লাগে জানেনে। আজি আপোনালোকক এটা সুন্দৰ ৰেচিপি দিম। আপোনালোকে এবাৰ বনাই খাই চাবচোন। বছৰেকত এবাৰ হ'লেও ছজনা ফুল খাব লাগে। ই আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী হয়। এতিয়া ফুলবোৰ আনি লৈ মই ভালদৰে পানীত জুবুৰিয়াই ধুই লৈছোঁ 2-3 বাৰকৈ, যাতে তাৰ পৰা ধূলি বালিবোৰ নোহোৱা হৈ পৰে। এতিয়া এই ধুই লোৱা ফুলখিনি মই এটা ফুটা খৰাহিত টুকি লৈছোঁ, যাতে পানীখিনি নিগৰি যায়। আনফালে মই গেছত এখন পেন পাতি ল'লোঁ। পেনখন পাতি দিলোঁ। পেনখন গৰম হোৱাৰ লগতে দিলোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে দিলোঁ কাটি থোৱা এটা ডাঙৰ পিঁয়াজ, তাৰ লগতে দিছোঁ কেইটামান কেঁচা জলকীয়া। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। তাৰ লগতে দি দিলোঁ থৈ দিয়া ফুলখিনি। ফুলখিনি দিয়াৰ লগে লগে আপোনালোকে আকৌ নিমখ আৰু হালধি দি নিদিব, কাৰণ ফুলখিনি একেবাৰে জহি কমি যাব। নহ'লে আপোনালোকে নিমখৰ আন্দাজটো বুজি নাপাব। চাবচোন ফুলৰ পৰিমাণ কিমান কমি যায়। এনেকৈ লৰাই ভাজি ল'লোঁ, দেখিছেনে? ফুলখিনি কমি যোৱাত মই নিমখ আৰু হালধি সোৱাদ অনুসৰি দিলোঁ। পুনৰ আকৌ মই ভাজি লৰাই লৈছোঁ, যাতে ফুলৰ পৰা পানীটো নোহোৱা হৈ যায়। এতিয়া চাওকচোন পানীখিনি নোহোৱা হোৱাত মই ফুলখিনি অকণমান ছাইড কৰি দিলোঁ আৰু মাজতে মই এটা কণী ভাঙি দিলোঁ। আপোনালোকে পাৰিলে 2টা কণীও দিব পাৰে। মই আকৌ ফুলৰ সোৱাদ ল'ম কাৰণে এটা কণী দিছোঁ আৰু কণীটোৰ ওপৰতে অকণমান জলকীয়া গুড়ি দিছোঁ। এতিয়া কণীখিনি ভালদৰে ভাজি ল'ম। এতিয়া কণী আৰু ফুল দুইখিনি মিহলাই ভাজি থাকিম, যাতে এইখিনি শুকান হৈ পৰে, খৰখৰীয়া হৈ পৰে, তেতিয়ালৈকে ভাজি ল'ম। এতিয়া চাওক মোৰ ভাজি ৰেডি হৈয়ে গৈছে আৰু এইখিনি শুকাই গৈছে, দেখিছেনে? একদম পূৰা শুকাই গ'ল আৰু এইখিনি খাবলৈ ৰেডি হৈ গ'ল। আৰু এইখিনি মই এতিয়া এটা পাত্ৰলৈ উঠাই ল'লোঁ আপোনালোকক দেখুৱাবৰ বাবে। এইখিনি ফুল আপোনালোকে এই ৰেচিপিটো ভাতৰ লগত নহ'লে সুদা মুখতো খাব পাৰিব। বৰ সোৱাদৰ হয়, একদম বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে যদি কোনোবা মানুহক খাবলৈ দিয়ে কাৰোবাক, গমেই নাপাব যে এইখিনি ছজনা ফুলৰ ভাজি বুলি। মানুহে ভাবিব এইখিনি কণী ভুজিয়া বুলি। এনেকৈ এবাৰ ট্ৰাই কৰি চাব ঘৰত, যিহেতু এতিয়া ছজনা ফুল খুব সৰিব লৈছে। এই ৰেচিপিটো এবাৰ বনাই চাবচোন, বৰ সোৱাদ লগা হয়। আৰু আপোনালোকে পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।